নমস্কাৰ, জয় শ্ৰীকৃষ্ণ। সমাজ সজাগতাৰ আলোচনালৈ সকলো অসমবাসী ৰাইজলৈ স্বাগতম জনাইছোঁ। আজি কথা পাতিম গৰু সেৱা কৰিলে আমি এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ পৰা আমি কি পাওঁ, আৰু আপোনালোকৰ ঘৰত যদি গৰু আছে বা গৰু মা আছে তেনেহ'লে কিবোৰ কাম আমি এনে কৰিলে যিবোৰ কাম আমি কৰিব নালাগে, অজানিতে আমি ভুল কৰি পেলাওঁ, শাস্ত্ৰসন্মতৰ দ্বাৰাই আলোচনা কৰিম। আহকচোন বাৰু। গৰুৰ সেৱাৰ নিচিনা অধিক পবিত্ৰ কাম এই বিশ্ব ব্ৰহ্মাণ্ডখনত একোৱেই নাই। ইয়াৰ উদ্দেশ্যটো কিন্তু বহুত পবিত্ৰ হয়। ইয়াৰ উদ্দেশ্যবোৰ হৈছে পৃথিৱীৰ এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ জীৱৰ উদ্ধাৰ হয় 4টা পুৰুষাৰ্থ, যেনে ধৰক ধৰ্ম, অৰ্থ, কৰ্ম আৰু মোক্ষ। এই 4টা পুৰুষাৰ্থৰ মুক্তি পোৱা যায়। গৰু সেৱাৰ দ্বাৰাই জ্ঞান পোৱা যায় আৰু জীৱৰ মুক্তি পোৱা যায়। গাই গৰু এই পৃথিৱীখনৰ প্ৰাকৃতিক গোটেই সম্পূৰ্ণ পুঁজিভূতৰ ৰূপটো হয় গাই গৰু। গৰুৰ সেৱা ৰক্ষাৰ দ্বাৰাই সম্পূৰ্ণ ব্ৰহ্মাণ্ড আৰু প্ৰাকৃতিক পৰিৱেশৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰক্ষা আৰু সেৱা কৰা হয়। এতিয়া কথা পাতিম যে গৰুৰ আমাৰ ঘৰত যদি আছে, আমি কি এনে ভুল কৰি পেলাওঁ যি ভুল অজানিতে আমাৰ হৈ যায় নেজানাৰ কাৰণে। শাস্ত্ৰসন্মতনো কি কয় আহকচোন। আমাৰ ঘৰত যদি কেতিয়াবা গৰু আছে বা গাই গৰু আছে, গাই গৰুৱে গাখীৰ দিয়ালৈকে আমি গৰুজনীক আমাৰ ঘৰত আমি ৰাখোঁ, আৰু যেতিয়াই পোৱালি নিদিয়া হৈ যায় বা গাখীৰ নিদিয়া হৈ যায় গৰুজনীক আমি বেচি দিওঁ। আৰু তেনেদৰে গৰু এটা আছে, ধৰক আমাৰ ঘৰত গৰু এহাল আছে, গৰুটোৰ আমাৰ কেতিয়াবা ভৰি ভাঙি যাব পাৰে, তেতিয়া আমি কি কৰোঁ বাৰু, পৰাপক্ষলৈকে আমি ট্ৰিটমেণ্ট কৰোঁ, আৰু ট্ৰিটমেণ্ট কৰাৰ পাছত যেতিয়া ঠিক নহয় তেতিয়া আমি গৰুটোক পৰাপক্ষত আমি বেচি দিওঁ মানে গৰুটোক আমি মৃত্যুৰ মুখত ঠেলি দিয়া হৈ যায়। আৰু গাইজনীও যেতিয়ালৈকে আমাৰ গাখীৰ দি আছে, খাই আছোঁ আৰু পুহি আছোঁ, ধৰক গাই মাতাৰ পৰা আমি গাখীৰ পাওঁ, দৈ পাওঁ আৰু ঘি পাওঁ, বহুত ধৰণৰ এনেকুৱা প্ৰডাক্ট বনোৱা যায় যিবোৰ আমাক সমাজ সেৱা কৰি আছে। এজনী গায়ে আমাৰ এটা সৰু বাচ্ছাৰ পৰা এটা আমাৰ গোটেই পৰিৱেশটো আৰু শ্ৰীকৃষ্ণৰ গা ধোৱাৰ পৰা ধৰি স্নান কৰাৰ পৰা ধৰি সকলোতে আমাৰ গাখীৰ ব্যৱহাৰ কৰা হয়। কিন্তু যেতিয়াই গৰুজনীয়ে পোৱালি নিদিয়া হৈ যায়, গাখীৰ নিদিয়া হৈ যায়, বা গৰুজনী কেতিয়াবা দুৰ্ঘটনাৰ ফলত কিবা এটা অঘটন হৈ যায়, তেতিয়া আমি কি কৰোঁ বাৰু, তেতিয়া আমি পৰাপক্ষলৈকে আমি গৰুজনী ঠিক কৰিব চেষ্টা কৰোঁ। কিন্তু আমি কেতিয়াবা বেচি দিওঁ, মানে বেচি দিয়াৰ লগে লগে গৰুজনীক মৃত্যুৰ মুখত ঠেলি দিওঁ আমি। সেই কৰ্মটোৱে হ'ল আমাৰ ভুল কৰ্ম। আচলতে আমি বেলেগ ধৰ্মক আমি কৈ থাকিলে নহ'ব তোমালোকে কিয় খোৱা, কিয় কৰা। প্ৰথম কথাটো হ'ল আমাৰ ঘৰত যদি গৰু বা গাই গৰু আছে, প্ৰকৃত গৰু সেৱা হ'ল সেইটোহে, যিটো যেতিয়া এজনী গৰুৱে যেতিয়ালৈকে গাখীৰ দি থাকিব পাৰে সেইটো হ'ল স্বাৰ্থ। আমাকো দি আছে, তেওঁ খাই আছে গাইজনীয়ে, কিন্তু গাইজনী যেতিয়া একো কৰিব নোৱাৰা হৈ যায় আমি বেচি দিওঁ। কিন্তু সেই সময়ত যদি আমি গৰুজনীক শুশ্ৰূষা কৰি ভালদৰে খুৱাই ৰাখোঁ, ভালদৰে গৰুজনী আমি ৰাখোঁ, সেইটোহে প্ৰকৃত আচলতে গৰু সেৱা হয় বা গাই সেৱা হয়। গৰুটো যদি আপোনাৰ ভৰিখন ভাঙি গ'ল দুৰ্ঘটনাত আমি বেচি দিওঁ, কিন্তু পৰাপক্ষলৈকে আমি কৰোঁ, তাৰপিছত আমি বেচি দিওঁ, কিন্তু সেইটোৱে আমাৰ অজানিতে ভুল হৈ যায় আমাৰ। আচলতে সেই গৰুটোক যিমান দিনলৈকে জীয়াই থাকে তেতিয়ালৈকে আমি গৰুটোক সেৱা কৰি পেলাই, শুশ্ৰূষা কৰি পেলাই আমি গৰুটোক ৰাখিব লাগে বা গাইজনীকো ৰাখিব লাগে। তেতিয়াহে সেই প্ৰকৃত গৰু ৰক্ষা আৰু গৰু সেৱা সেইটোহে হয়। শাস্ত্ৰসন্মতই সেইটোহে কৰে। যেতিয়া আপুনি গৰু এটা বা গাই এজনীক আপুনি বিনা স্বাৰ্থত আপুনি গৰুজনীক পুহিব, সেইটো গৰু ৰক্ষাও হ'ল আৰু গৰুক পূজা কৰাও হ'ল। সেইটো কাৰণে যেতিয়া আপুনি গৰুজনীক আপুনি ৰক্ষা কৰি ভালদৰে খুৱাই পিনাই ৰাখিব, গৰুটোকো ৰাখিব, সেই গৰুটোৰ অন্তৰৰ পৰা যিটো আশীৰ্বাদ দিব সেইটোৱে হৈছে প্ৰকৃত গৰু ৰক্ষা, আৰু গোটেই বিশ্ব ব্ৰহ্মাণ্ডখনক পূজা কৰা হয়। আৰু গৰুৰ সেৱাতকৈ বেলেগ আৰু পবিত্ৰ কাম একোৱেই নাই। আজি আপোনালোকক সহজ ভাষাত বুজাই দিব পাৰিছোঁ যদি কৃষ্ণ জয় শ্ৰীকৃষ্ণ, আৰু কমেণ্ট ছেকশ্যনত জনাব যদি ভুল ভ্ৰান্তি কিবা হৈছে। আজিলৈ ৰাধে ৰাধে।